কৰিলোঁ কিছুমান ঘৰৰ পৰিস্থিতিৰ কাৰণে আধৰুৱা হৈ গ'ল দেউতাৰ মাজতে ঢুকাই থাকিলে তো টকা পইচা বা প্ৰব্লেম হ'ল। বুলেটিন পোষ্টৰ দৰ্শকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে অসমৰ এজন উদীয়মান যুৱ কণ্ঠশিল্পী চিত্ৰজিৎ চাংমাজি। তেখেতক আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁৰ যি গানৰ লহৰ বা গানৰ সুৰ আজি আপোনালোকে বুলেটিন পোষ্টৰ দৰ্শকসকলে আজি শুনিবলৈ পাব। অতি ভাল লগা, অতি মনোমোহা। তেওঁ যিটো গানৰ যি ভাল লগা সেই দৃশ্যটো আপোনালোকে বুলেটিন পোষ্টৰ দৰ্শকসকলক আজি দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন তেওঁৰ লগত চিনাকি হওঁ। পোনপ্ৰথমে সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই আজি বুলেটিন পোষ্টলৈ নতুনকৈ আহিছোঁ আৰু তেখেতসকলে মোক নিমন্ত্ৰণ কৰি আনিছে। মোৰ নাম হৈছে চিত্ৰজিৎ চাংমাজি। যি আমাৰ চিত্ৰজিৎ চাংমাজিৰ লগত এজন বিশেষ ব্যক্তি আহিছে। তেওঁৰে পৰিয়ালৰে হয়, তেওঁৰ বৰদেউতাক। তেখেতৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী পূৰ্ণপদ। মই বুলেটিন পোষ্টত ইতিমধ্যে মোৰ ভতিজা শ্ৰী চিত্ৰজিৎ লগত মই আহিছোঁ। ইয়াতে মই গীটাৰ অলপ তেওঁৰ লগতে পৰিৱেশন কৰিম। সমূহ ভোগালী বিহুৰ অসমবাসী ৰাইজৰ মোৰ অশেষ অশেষ ধন্যবাদ থাকিল। হয়, নমস্কাৰ। আজি আমি যি নিমন্ত্ৰণ কৰি আনিছোঁ চিত্ৰজিৎ চাংমাজি, তেখেতৰ ঘৰ হৈছে কামপুৰ লুটুমাৰীত। অতি সুন্দৰ গীত পৰিৱেশন কৰে তেখেতে, অতি ভাল লাগে। গাঁৱে ভূঞে বিভিন্ন জেগাত অনুষ্ঠান কৰি আহিছে। তেওঁ এটা ভাল প্লেটফৰ্ম বৰ্তমানলৈকে পোৱা নাই। সেইবাবে আমি নিমন্ত্ৰণ কৰি আনিছোঁ যে তেখেতৰ নিচিনা যি অতি ভাল গোৱা লুকাই থকা প্ৰতিভা যি গাঁৱত সোমাই আছে, সেই প্ৰতিভাটো অসমৰ ৰাইজে চিনি পাওক, অসমৰ ৰাইজে দেখক, ভাল এটা প্লেটফৰ্ম পাওক, তেওঁ আগুৱাই যাওক। সেইবাবে আজি আমি বুলেটিন পোষ্টে তেখেতক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰি আনিলোঁ। হয়তো আপুনি শুনি থাকিলে তেওঁৰ গান শুনি থাকিবলৈ মন যাব। আমি তেওঁৰ পৰা কিছু গীত শুনিবলৈ চেষ্টা কৰিম। প্ৰথমে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেকৈ এই গীতৰ যিখন জগতলৈ আহিলে, কেনেকৈ গীতৰ যি মনোমোহা এই গীতৰ পৰিৱেশ দেখিলে বা আজি ইমান ডাঙৰ হ'ল, কেনেধৰণৰ গীত পৰিৱেশন কৰি কৰি তেওঁ বৰ্তমান ইমানটো হ'ল। সৰুৰ পৰাই আমি শুনিবলৈ পাইছোঁ, সৰুৰ পৰাই তেওঁ গীতৰ লগতে শিল্পীসকলৰ লগতে ডাঙৰ দীঘল হৈছে আৰু তেওঁলোককে আয়ত্ব কৰি বৰ্তমান তেওঁ বহু সুন্দৰ গীত গায়। আজি জানিবলৈ চেষ্টা কৰিম প্ৰথমে তেওঁৰ ঘৰ ক'ত, তেওঁৰ মুখৰে পৰা জানিবলৈ চেষ্টা কৰিম। অঞ্চলৰ লুটুমাৰী ডিমাকুচি আৰু গানৰ প্ৰতি মোৰ হাবিয়াটো সৰুৰে পৰা আছে আৰু বহুত দিনৰ পৰা চেষ্টা কৰিছোঁ। ক'তো আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰা নাই, তথাপিও কিছুমান মোবাইল বা ভিডিঅ' বা ক'ৰবাত ডিজে বজি থাকিলে, ক'ৰবাত গান বজি থাকিলে মই সদায় কাম পাতি কৰোঁ ভালদৰে যে ময়ো গাব পাৰিম নেকি, চেষ্টা কৰোঁ। সেই সুৰে সেই গানে মই চেষ্টা কৰি যাওঁ আৰু গীতটো মোৰ জীৱনৰ আধা ক'ব লাগিব। মই গোটেই জীৱনটো গীততে প্ৰায় এৰি দিছোঁ। কিছুমান বহুত বাধা আহে, সমস্যা আহে মানুহৰ জীৱনত, তথাপিও মই সেই প্ৰতিভা মোৰ সেই গীতৰ যিটো হাবিয়াস মই সেইটো পাহৰি যোৱা নাই, এতিয়াও চলাই আছোঁ আৰু আগলৈ চলাই থাকিম। যি আপোনাৰ এই গীতৰ দুনিয়াখনলৈ আহিলে, সৰুতে আয়ত্ব কৰিছিলে, কোনোবা গুৰু ধৰিছিলে? ধৰা নাই। মাজতে কেতিয়াবা মই নগাঁৱত ক্লাছ কৰিছিলোঁ বাইদেউজনীৰ ওচৰত, মালা বাইদেউ বুলি কয়, তেখেতৰ ওচৰত শিক্ষাগ্ৰহণ কৰিছিলোঁ। খুব বেছি 3 মাহমান কৰিলোঁ। কিছুমান ঘৰৰ পৰিস্থিতিৰ কাৰণে আধৰুৱা হৈ গ'ল, তাৰ কাৰণে মই বহুত দুখিত। মই এতিয়াও মনত পৰি থাকি সেইখন স্কুলত বাইদেউ খুব ভালকৈ শিকাইছিলে।
মোৰতো চাৰেগামাৰ পৰা শিকিবলৈ খুব মন আছিলে, কিন্তু থমকি যাবলগীয়া হ'ল আধা বাটত। কিন্তু এতিয়াও চেষ্টা কৰি আছোঁ। এনে আপোনাৰ শিক্ষাগত অৰ্হতা কেনেকৈ কিমানলৈকে আপুনি শিক্ষা ল'লে? শিক্ষাটো ক'বলৈ গ'লে মই তেনেকৈ তাকৰ আহি মই যেন তেনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত BA এডমিশ্যন লৈছিলোঁ, কিন্তু এডমিশ্যন লৈও যাবলৈ নোৱাৰিলোঁ, কাৰণ ঘৰৰ সমস্যা বহুত হ'ল, দেউতাৰ মাজতে ঢুকাই থাকিলে, তো টকা পইচাৰ পৰা প্ৰব্লেম হ'ল। তো সেই গতিকে মই পঢ়াৰ জীৱনটো এৰিবলগীয়া হ'ল। অতি দুখৰ কথা সেইটো। তথাপিও এতিয়া চলাই আছোঁ। ভাবিছোঁ পঢ়ি শুনি আৰু কি কৰিম, পঢ়ি শুনিতো চাকৰি নাপাওঁ, তো নিবনুৱা হৈ থাকিম। কিন্তু মোৰ যে এটা মনত সদায় সপোন আছিল যে সদায় ভাবোঁ মই এজন শিল্পী হ'বলৈ মন আছিল, এজন ডাঙৰ গায়ক হ'বলৈ মন আছিল। মই ভাবিছোঁ গীত গাই ভাত খাম। হয়, আপুনি যি এতিয়া বৰ্তমান অকল গীতৰ লগতে জড়িত হৈ আছেনে, নে অন্য কিবা কৰ্ম কৰি আছে? বৰ্তমান মই এখন প্ৰাইভেট স্কুলত কাম কৰি আছোঁ। এনেকৈ টুকটাকৈ ঘৰখন চলাই আছোঁ প্ৰাইভেট স্কুলত কাম কৰি। কি কৰিবি আৰু উপায়তো নাই। চ' গানো গাব লাগিব। মই সৰুৰ পৰা দুটা বস্তুৱে বেছি ভাল পাওঁ, সংগীত বেছি ভাল পাওঁ আৰু কিতাপ পঢ়ি বেছি ভাল পাওঁ। কিন্তু মই ভবা নাছিলোঁ সপোনটো যে মোৰ জীৱনত এনেকুৱা অন্ধকাৰ কিছুমান নামি আহিব, যিয়ে নেকি এতিয়া মই কিতাপৰ দুনীয়াৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। তথাপিও বহুত সপোন ৰাখিছোঁ, বহুত সপোনক পোহপাল দি ৰাখিছোঁ যে মই সংগীতৰ ক্ষেত্ৰত এক সুপ্ৰতিষ্ঠিত লাভ কৰিব পাৰোঁ, সুফল পাওঁ, তাৰ আশা কৰিছোঁ। যি কৈ গ'ল, আহকচোন এতিয়া আমি তেওঁৰ কণ্ঠত ভোগালী বিহুৰ যি বৰ্তমান অসমতে ভোগালী বিহু অসমবাসীয়ে উদযাপন কৰি আছে, তাৰ মাজতে আজি আমি তেওঁক নিমন্ত্ৰণ কৰিলোঁ। তেওঁৰ কণ্ঠৰ পৰাই এটি ভোগালী বিহুৰ এটি বিহুসুৰীয়া গীতৰ দুটামান কলি শুনিবলৈ চেষ্টা কৰিম। বিহু সময়ত গাওঁ, কিন্তু বিহু হ'ল আমাৰ অসমীয়া জাতিৰ পৰম্পৰা, আমাৰ সকলোৰে হিয়াৰ আমন্ত্ৰণ, গতিকে কেনেকৈ পাহৰোঁ। তো বিহু নহ'লে আমাৰ অসমীয়া জাতিৰ কোনো অস্তিত্ব নাথাকিব। গতিকে সেইবুলি আজি বুলেটিন পোষ্টলৈ অশেষ ধন্যবাদ ৰাখি মই মোৰ আজি বিহুসুৰীয়া গীত গাব ওলাইছোঁ। মই নাহৰ গানে গাওঁ। সৰু কলি গাওঁ, গোটেই গানটো গাব নোৱাৰিম, সময় নহ'ব। গৈ নাহৰ পাতৰ আৰতে গৈ ফুৰিলে মোৰ জোন, গোসাইলা দূৰে মুখনি গৈ পদুম তলৰ ফুৰিলে, গৈ ফুৰিলে খাৱাৰি গৈ মৰমত কপে বুকুখনি। হয়, অতি সুন্দৰ, অতি ভাল লগা নাহৰ পাত ফুলিলে আমাৰ জুবিনদাৰ গান হয়। জুবিনদাৰ গীত, জনপ্ৰিয় কণ্ঠশিল্পী জুবিনদাৰ গীত এফাকি গাই দৰ্শকক শুনালে, অতি ভাল লগা। ইয়াতে এটা কথা সুধিবলৈ মন গৈছে, যি আমাৰ কণ্ঠশিল্পী জুবিনদা আৰু আপোনাৰ কণ্ঠটো অতি জুবিনদাৰ নিচিনাই, অতি ভাল লগা যি জুবিনদাৰ কণ্ঠ। আপুনি জুবিনদাক কিমান ভাল পায়? সীমাহীন ক'বলৈ গ'লে ইমানে ভাল পাওঁ যে কৈ শেষ কৰিব নোৱাৰিম। মইতো তেখেতক মোৰ ভগৱান বুলি গণ্য কৰি আহিছোঁ। চ' সৰুৰ পৰা তেখেতৰ গীত গাই আহিছোঁ, শুনি আহিছোঁ। আৰু তেনেকুৱা নহয় যে অকল জুবিনক ভাল পাওঁ, মই ভূপেন হাজৰিকাক ভাল পাওঁ, জয়ন্ত হাজৰিকাক ভাল পাওঁ, এনেকুৱা কিছুমান পুৰণি শিল্পীক বহুত ভাল পাওঁ। জয়ন্ত হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ ৰাভা, সকলোবোৰ গীতেই গাওঁ। তথাপি জুবিনক মই বেছি ভাল পাওঁ আৰু জুবিনৰ গীতবোৰ। তো আজিকালি উদীয়মান যুৱক কিছুমানে কেৱল জুবিনৰ গানেই বিচাৰে, সেই জুবিনৰ গানেই বেছি গাওঁ। তো মই আজি মোৰ মন গৈছে গীত এটা গাবলৈ জুবিনৰ।
আধুনিক গীত তো জুবিন দাৰ এটা আধুনিক গীত সকলোৱে পৰিচিত ৰুমাল এলবামৰ পৰা আধুনিক গীত হেৰবাহী তোক বৰ ভাল পাওঁ দেহি মুৰবাহী তোক বৰ ভাল পাওঁ দেহি তোৰ খুৰাৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ খুৰাৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি মুৰবাহী তোক বৰ ভাল পাওঁ দেহি হেৰবাহী তোক বৰ ভাল পাওঁ দেহি আমলখি হাবি যেনেকৈ হৰিণ হৰিণ চৰে আমলখি হাবি যেনেকৈ হৰিণ হৰিণ চৰে ময়ো গুচি যাওঁ অয়ঙে দয়ঙে ক'ৰবাৰে তোৰ খুৰাৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ খুৰাৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰবাহী তোক বৰ ভাল পাওঁ দেহি মুৰবাহী তোক বৰ ভাল পাওঁ দেহি হয় ধন্যবাদ থাকিল কি সুন্দৰ কণ্ঠ কি মনোমোহা এক পৰিৱেশ আজি ভাল লাগিছে তেওঁক যি নিমন্ত্ৰণ কৰি আনিলোঁ বহুত ভাল লাগিছে তেওঁক লগ পাই বহুত ভাল লাগিল আৰু আমাৰ তেওঁৰে বৰদেউতাক তেখেতকো লগ পাই অশেষ ভাল লাগিল কিমান সুন্দৰভাৱে তেওঁলোকে আজি গীত পৰিৱেশন কৰিছে তেওঁ কি সুন্দৰভাৱে গীটাৰ বজাইছে নিজৰ ঘৰতে এজন প্ৰতিভাৱান কণ্ঠশিল্পী এজন বাদ্যযন্ত্ৰ বাদক তেওঁ অকল গীটাৰে নহয় বিভিন্ন বাদ্যযন্ত্ৰ বজাব জানে অতি ভাল লগা গীটাৰ কি সুন্দৰ বজায় আৰু তেওঁৰে বৰদেউতাক তেওঁৰ পৰিয়াললৈ নিজৰ তেজৰে বৰদেউতাক হয় ভাল লগা অতি মনোমোহা যি বাদ্যযন্ত্ৰ বজায় দেখিলে ভাল লাগে তেওঁ এটা গানৰ যিকোনো এটা গানৰ অলপমান বাদ্যযন্ত্ৰটো বজাই দেখুৱাবলৈ অনুৰোধ জনোৱা হ'ল
ৰচিত অসমৰ জাতীয় সংগীত, যি বজাই শুনালে অতি ভাল লগা, অতি মনোমোহা, যিটো আমাৰ অসমৰ জাতীয় সংগীত। তেখেতৰ গীটাৰত যি ধুনীয়াকৈ উৎফুল্লিত হৈ উঠি আহিলে, ভাল লাগিলে শুনি। আৰু আমি আজি যি চিত্ৰজিৎ চাংমাজি, তেখেতক আজি লগ পালোঁ, ভাল লাগিলে। তেখেতৰ কৰ্মজীৱনৰ কথাও আমি সুধিলোঁ, তেওঁ ক'লে অতি ভাল লগা এক পৰিৱেশ। আৰু এফাকি ভূপেন হাজৰিকাৰ গীত গাবলৈ আমি অনুৰোধ জনাইছোঁ। ভূপেন হাজৰিকাৰ গীত বুলি ক'লে মোৰ এটা অতি জনপ্ৰিয়। নমস্কাৰ। বৰ্তমান আমি যি চিত্ৰজিৎ চাংমাজিৰ পৰা এটি লোকগীত শুনিম। তেখেতে এটি লোকগীত শুনাব, অতি ভাল লগা। আহকচোন আমি সকলোৱে লোকগীতটো উপভোগ কৰোঁ।
আমাদের যাবি খালকি আগেরা পাবি ও আমাদের যাবি খালকি আগেরা পাবি ও খালকি সুতি খালকি দেখা যাবি হয় অতি ভাল লাগিলে যি আমাৰ লোকগীতটো তেখেতে পৰিৱেশন কৰিলে হয় আমি আহি আহি শেষ পৰ্যায়ত উপস্থিত হৈছোঁ শেষ পৰ্যায়ত এটি গানেৰে আমি বিদায় ল'ম তেওঁ যি আজি জুবিনৰ এটা ভাল গীত গাই শুনাব আমাক শেষ পৰ্যায়ত আমাৰ জুবিনদাৰ কণ্ঠৰ এটি ভাল গান তেওঁৰ কণ্ঠত শুনিবলৈ চেষ্টা কৰিম আহকচোন একেলগে শুনো জুবিনৰ সকলোৱে জনপ্ৰিয় গীত মাল বাওঁ মোৰ মনৰ কল্পনা গীতটো গাব দিছোঁ
শেষত মোৰ অতি জনপ্ৰিয় গীত এটা গাবলৈ থাকিলে চ' এইটো গাই মোৰ ভিতৰ শৰাইটো খাবই পাৰিম চ' এইটো অতি পুৰণি গীত মদিৰা শৰ্মা লিহিৰি বাইদেউ গোৱা গীত জুবিন দাক কম্পোজ কৰিছে তো সেইটো গীত আজি মই গাব লৈছোঁ অহাৰ দৰে উভতি আঁতৰি গ'লা বাটে বাটে ফুল সিঁচি থৈ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে তাপত মৰহি শুকালে তোমাৰ কথাকে আছে হয় বৰ্তমান আমি আমাৰ অনুষ্ঠান শেষ মুহূৰ্তত উপস্থিত হৈছোহি ভাল লাগিলে আজি তেওঁলোক আহিলে আমাৰ যি ষ্টুডিঅ'ৰ মজিয়ালৈ তেওঁলোক আহিলে বুলেটিন পোষ্টৰ ষ্টুডিঅ'ৰ মজিয়ালৈ তেওঁলোক আহিলে অতি ভাল লাগিলে তেওঁলোকে যি কণ্ঠদান কৰিলে তেখেতক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ পিতৃতুল্য তেখেতৰ বৰদেউতা তেখেতলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অতি ভাল লাগিলে অতি সুন্দৰভাৱে তেওঁ গীত পৰিৱেশন কৰিলে তেওঁ গীটাৰ পৰিৱেশন কৰিলে গীটাৰ বজালে ভাল লগা এক মুহূৰ্ত আমি বৰ্তমান আমাৰ এই অনুষ্ঠান সামৰণি মাৰিবলৈ ওলাইছোঁ গতিকে আপোনালোকে চাই থাকক বুলেটিন পোষ্ট 24/7 লুকাই থকা প্ৰতিভা আমাৰ এক অনুষ্ঠান এই অনুষ্ঠানত যাতে আপুনিও যোগদান কৰক আপুনিও যোগাযোগ কৰক আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ বাবে অতি ভাল লগা এক অনুষ্ঠান আমি যি লুকাই থকা প্ৰতিভাবিলাক সমাজৰ মাজলৈ অসমৰ ৰাইজে চিনি পাওক অসমৰ ৰাইজক দেখুৱাবলৈ চেষ্টা কৰি থাকিম হয় আপোনালোকে চাই থাকক বুলেটিন পোষ্ট 24/7